বহুতে সুধিছে কমেণ্টতো আহিছে ভিডিঅ' কেইটা নাই একচুৱেলি বিজি আছোঁ বহুত কাম কৰি আছোঁ আমি এবাৰ আচলতে ঘৰৰ কামেই কৰি আছোঁ চব এইফালে বেৰা কাম কৰি আছোঁ ফাৰ্ষ্ট আমাৰ বেৰা কামখিনি কমপ্লিট হ'ল বেৰা কাম কৰি আছোঁ মানে কি গৰু ছাগল বহুত সোমাই থাকে তো গাহৰিও আছে ঘৰতে পাক চাইডে গাহৰি আছে তো গাহৰি চাহৰি অলৰেডি নাইবা কাৰণে বাৰিষা যাতে অলপ আনালি নালাগে সেইকাৰণে কাম গোটাইখিনি কৰি আছোঁ বেৰাখিনি কমপ্লিট হ'ল আৰু এবাক চাইডে কাম কৰি আছে ৰতন দাই বাৰিষা আহিল বাৰিষা খৰিখিনি ফাৰ্ষ্ট খৰি যোগাৰ কৰিব লাগে এইফালে খৰি কাটিছে আমাৰ ৰতন দাদাই ৰতন দা কেনে খবৰ পাতি কি কাম কৰিছে এতিয়া খৰি ফাটি আছে কিহৰ কাৰণে এইটো বাৰিষাৰ কাৰণে নেকি বাৰিষা খৰি তামাম লাগে ন মেইন কথা বৰষুণো দি থাকে আৰু মানে খেতি পথাৰ থাকে না ৰোৱনী থাকে ৰোৱনী থাকে কামলা থাকে বহুত ৰতন দাইটো আমাৰ তাতে আজি কাম কৰি আছে ৰতন দাই নাই আমাৰ গাঁৱত ক'বা গ'লে একদম বিখ্যাত কি বুলি কয় এইটো কামলা বুলিও ক'লো তোক বেয়া নাপাবি আৰু হে ৰতন দাক পাবা লগালে কি লাগিব আমাক ধৰি লওক কোনোবাই পাবা লগা হ'ল মোক ফোন মাৰিলেও হ'ব নেকি ফোন মাৰিব লাগিব ৰাতিতে বুকিং কৰিব লাগিব তাৰপিছত ৰতন দাই কাম কৰি আছে অলপ খৰি কাটি আছে আধা খৰি ঘৰত নি আহিছে আৰু এবাক চাইডে কাম কৰি আছে আৰু বেৰাখনটো এবাক চাইডে আমি বেৰা কাম কৰি আছোঁ এই মুৰ্গী এইগিলাখান চব আছে আৰু ঘৰত যি লাগে একচুৱেলি ছাগালো এটা পুহিছোঁ মই এইবাৰ নতুনকৈ আনিছোঁ ছাগালটো এইটো ছাগাল আৰু এবাক চাইডে গাহৰি আছে আমাৰ আগতে কোৱা নাছিলোঁ আকৌ গাহৰি থকা বুলি এতিয়া ক'লোঁ এইটো ভুৰা গাহৰি মানে মতা গাহৰি এইটো আৰু এবাক চাইডে আছে মাইকী গাহৰি আছে আৰু এটা প্ৰেগনেণ্ট এটা আছে এবাক চাইডে আৰু বাকীখিনি এফালে পোৱালি আছে তো এইটো ইয়াত আমি তাৰমানে কি হ'ব চানা যেতিয়া পোৱালি হ'ব পোৱালিগিলান চব এৰি দিব লাগিব এৰি দিব লগাৰ কাৰণে চব বেৰা দি দিছোঁ চাইডে যাতে বাহিৰত যাব নোৱাৰে চানাগিলাখান সেইকাৰণে বেৰা দিছোঁ তামোলৰ মাজত পূৰা থাকিব পাৰিব চানাগিলাখান এফালে বেৰা যে নহ'ল যিহেতু বাৰিষা আহি গ'ল আৰু সময়ো নাই যেখিনি পাৰোঁ সেইখিনি বেৰাখিনি দিছোঁ আৰু মই কাম কৰি আছোঁ ইতিমধ্যে আৰু বেৰা দিব লগা আছে বাটত ঠিকে আছে ৰতন দা বঢ়িয়া কি কৰি আছে চাদা মাৰিছা নেকি এই চাদা মেইন কিন্তু ন দে আৰু এতিয়া মোটামুটি 5:30মান বাজছে আৰু মই গাহৰি চাহৰি আদাত দিলোঁ আৰু কাম কৰিছোঁ এবাক চাইডে অলপ তাৰমানে গধূলা হৈ আহিছে ৰতন দা কাম কৰি আছে কাম হ'ব আৰু অলপ দেৰিকৈ আৰু বেৰাখিনি মই মানে এই মাজতে দিছোঁ সিমেণ্ট দিয়া নাই বৰ্তমান মাজতে দি থৈ দিছোঁ আৰু এইখিনি সময় গধূলা হ'লাকে মোটামুটি মই ঠেলা লৈ আহিছোঁ আৰু খৰিখিনি চব ভৰাই থাকিনি ঘৰত লৈ যাওঁ আৰু এবাক ৰতন দা কাম কৰি আছে কাম কৰা শেষে ৰতন দাৰো কাম কৰা শেষ ন আজিৰ কাৰণে মোটামুটি কেইদিনৰ কাৰণে বন্ধ আৰু কাম কৰা 10-15 দিন হ'ব 10-15 দিন বন্ধ হ'ব তাৰপিছত আমি বাৰিষাৰ কাৰণে কাম কৰিম চিধা বাৰিষাৰ কাৰণে ধানৰ কাৰণে কাম কৰিম আৰু ধান ৰুব লাগিব কাম কৰা এইবাৰ নেক্সট টাইম খৰি কাটিলে কিহৰ কাৰণে খৰি কাটিম হেৰি কাৰণে কাটা যাব বিয়া বাৰুৰ কাৰণে বিয়া হ'ব বিয়া মানে আৰু একজন ডাঙৰ আছে না ডাঙৰজনৰ বিয়া হ'ব মালিক দাদা মালিকৰ বিয়াৰ কাৰণে খৰি কাটিম বঢ়িয়া বিয়াৰ কাৰণে খৰি কাটিম ভিডিঅ' আহিব ভিডিঅ' আহিছে আৰু কণ্টেণ্ট আচলতে মই লিখি থোৱা আছে গোটেইখিনি কি ভিডিঅ' বনাম কিন্তু সময়ৰ কাৰণে মই ভিডিঅ'খিনি বনাব পৰা নাই নিশ্চয় সোনকালে ভিডিঅ'টো মই আপলোড কৰিম ভিডিঅ'টো বনোৱা নাই একচুৱেলি বনোৱা হ'লে মই আপলোড কৰিলোঁ হয় সেই ভিডিঅ'টো বনোৱা হ'লে আপলোড কৰি দিম আৰু একচাইডে আমাৰ খেতিটো একচাইডে আছে এইটো খাল আছিল এইবাৰ খালটো মাৰি দিছোঁ পূৰা কমপ্লিট আৰু নেক্সট টাইম ইয়াতেও খেতি কৰিম আমি খেতি কাম আৰু তো হ'ব ৰখ চবেই যোনে যদি ভিডিঅ'টো চাই আছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগত যদি ফেচবুকত চাই আছে ফ'ল' কৰিব যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।